এই সংশোধিত আইনৰ ক্ষেত্ৰত আৰু এটা বস্তু আমাৰ ইতিমধ্যে উপলব্ধ হৈছে, যিটো পৰকীয়া প্ৰেম, যাতে ভাৰতীয় মানে আমাৰ যিটো ফেমিলি এক্টৰ ভিতৰত আছে, যিটো পৰকীয়া প্ৰেম বুলি ইতিমধ্যে সংশোধিত হৈছে। কিন্তু এই আইনখনৰ যোগেদি আমাৰ ভাৰতীয় জনসাধাৰণৰ ওপৰত, ভাৰতীয় পৰিয়ালবিলাকৰ মাজত কিছু মানে শংকাবোধ সৃষ্টি কৰিব বুলি মোৰ অনুভৱ হয়। কাৰণ আমাৰ ভাৰতবৰ্ষৰ যিটো আধ্যাত্মিকতাত যিখিনি আমি পৰিয়ালে বসবাস কৰোঁ, আমাৰ ফেমিলি মানে হাজবেণ্ড ৱাইফৰ মাজত থকা যিটো আধ্যাত্মিক পৰিৱেশ আছে, আমাৰ এটা বেলেগ এটা পৰিৱেশ থাকে। কিন্তু আজি যদি আমি পৰকীয়া প্ৰেমৰ ক্ষেত্ৰত এজনে আনজনক যদি গুচি যাবলৈ বিচাৰে বা সহজতে মুকলি কৰি দিয়ে, আইনে যদি তাক বাধা নিক্ষেপ কৰিব নোৱাৰে, তেতিয়াহ'লে অতি সহজতে এটা পৰিয়াল ভংগ হৈ যাব, যাৰ কাৰণে পৰিয়ালটো বিভিন্ন ধৰণৰ সমস্যাত ভুগিব আৰু ই এটা মানে ভৱিষ্যতৰ কাৰণে আমাৰ সমাজখনৰ এটা বিৰাট এটা প্ৰভাৱ পৰিব মই ভাবোঁ। গতিকে মই ভাবোঁ এই পৰকীয়া প্ৰেমৰ ক্ষেত্ৰত যিটো আইন সংশোধন কৰা হৈছে, এই ক্ষেত্ৰত কিছু অলপ সংশোধন হোৱাৰ প্ৰয়োজনীয়তা আছে বুলি ভাবোঁ। গতিকে এই ক্ষেত্ৰত নিশ্চয় আগন্তুক সময়বিলাকত আমাৰ ভাৰতীয় আইন ব্যৱস্থাই এই ক্ষেত্ৰত চিন্তা কৰিব বুলি মই অনুভৱ কৰিছোঁ।